হাই ফুডিজ বৰ্তমান আমি উপস্থিত আছোঁ দ্য বাৰ্ণিং নাইটত আৰু এতিয়া আমাৰ লগত এগৰাকী বিশেষ গেষ্ট আছে চ' মই চিনাকি কৰাব নালাগে নিশ্চয় চে হাই টু বৰষা বা হাই চ' বৰষা বা এটা কুইক আপোনাক মই এটা দুটা কুৱেশ্যন কৰিম অলপ টাইম ল'ম আপোনাৰ ফেভৰেট ফুড কি বৰষা বা কি কুইজিন বা কেনেকুৱা ধৰণৰ ফুড আপুনি খাই ভাল পায় মই আচলতে আমাৰ অসমীয়া যিখিনি ৰন্ধন সেইখিনি খুব ভাল পাওঁ মানে মই ঘৰুৱা খানা খুব ভাল পাওঁ মাছৰ টেঙা তাৰপিছত আমাৰ সেই অসমীয়া ষ্টাইলত বনোৱা চিকেন খুব ভাল পাওঁ এইকাৰণে ভাল পাওঁ কাৰণ আছে মই অসমীয়া কাৰণেই অসমীয়া খানা ভাল পাওঁ বুলি নহয় কাৰণটো এইটোৱে কাৰণ আমাৰ অসমীয়া যিবিলাক ৰন্ধনশৈলী বা প্ৰণালী তাতে মছলাটো খুব কম ব্যৱহাৰ হয় যেনেকৈ আমাৰ মাছৰ টেঙা বুলি ক'লে কি থাকে বিলাহী থাকে বা জাতিলাও থাকে জিকা থাকে নেমু টেঙা থাকে থেকেৰা দিয়া হয় আৰু এই যিটো টেঙা বস্তুটো চি ভিটামিন চাইট্ৰিক এচিডটো এইটো স্কিনৰ কাৰণে খুব ভাল তাতে আৰু বেলেগ মছলা নাথাকে তাতে মাছটো থাকে মাছ আকৌ প্ৰটিন খুব ভাল আমাৰ স্বাস্থ্যৰ বাবে চ' সেইটো কাৰণে আচলতে মই অসমীয়া খানাটো খুব ভাল পাওঁ মছলা কম ব্যৱহাৰ হয় কাৰণে অলৰাইট চ' আৰু এটা কুৱেশ্যন মই আপোনাক সুধিব বিচাৰিছোঁ তেজপুৰ ফুডিত আপোনাৰতো চবতে বাৰু ফেন ফলোইং অসমতে বা অসমৰ বাহিৰতো আপোনাৰ যথেষ্ট ফেন ফলোইং তেজপুৰ ফুডি স্পেচিয়েলি আপোনাৰ যিখিনি ফেন্স আছে তাৰ কাৰণে তেওঁলোকৰ বাবে আপুনি সৰু কিবা এটা ক'ব বিচাৰিবনে তেজপুৰ ফুডি যিহেতু এখন ফুড ৰিলেটেড পেজ খাদ্যৰ সম্পৰ্কীয় মানে এখন পেজ তো মই খোৱাৰ কথাই ক'ম সকলোকে যে সুস্বাস্থ্যকৰ সুপুষ্টিকৰ খাদ্য খাব সুপুষ্টিকৰ বুলি ক'লে পুষ্টিকৰ খাদ্য বুলি ক'লে আচলতে যিটো খাই তাতে কি আছে সদায় আমি মন কৰিব লাগে ফাইবাৰ আছেনে নাই নিউট্ৰিয়েণ্টছ আছেনে নাই প্ৰটিন আছেনে নাই আৰু কাৰ্বহাইড্ৰেট খুব বেছি ভাল নহয় কিন্তু কিছু পৰিমাণে কাৰ্বহাইড্ৰেটৰো প্ৰয়োজন কাৰ্বছৰ গতিকে আপোনালোকে সদায় ভাল খাওক ইট হেল্ডি এণ্ড ষ্টে হেল্ডি সেইটোৱে মোৰ কামনা আৰু বেলেঞ্চ কেনেকৈ কৰিব লাগে খোৱাটো বেলেঞ্চ কৰিব পাৰি চ' সেই বেলেঞ্চ ডায়েটটো খুব গুৰুত্ব দিব নিমখ খুব বেছি নাখাব চেনি খুব বেছি নাখাব যিকোনো খুব বগা বস্তু আচলতে স্বাস্থ্যৰ বাবে ভাল নহয় হোৱাইট এচিড বুলি কয় চুগাৰ চল্ট বগা ভাতত গতিকে সেইখিনি কমকৈ খাবলৈ চেষ্টা কৰিব কেঁচা নিমখ একেবাৰে নাখাব সেইখিনি মোৰ জ্ঞানেৰে মই সেইখিনি জানো আৰু বাকীখিনি আপোনালোকে এজন ভাল ডাইটিচিয়ানৰ জৰিয়তে চোৱাই ল'ব পাৰে আৰু লগতে এক্সাৰচাইজ কৰি থাকিব ৱৰ্কআউট কৰিলে ব্লাড চলাচলটো হৈ থাকিলে আমাৰ ভেইনছৰ এই যে কেতিয়াবা কলেষ্ট্ৰলে জমা হ'ল বা যিকোনো এক্সাৰচাইজ কৰিলে যিকোনো ৰোগৰ পৰাই আচলতে আঁতৰি থাকিব পাৰি আৰু লগতে খুব পানী খাব সূৰ্য মাৰ যোৱাৰ আগতে বেলি মাৰ যোৱাৰ আগতে যিমান পানী পাৰে খাব আৰু তাৰপিছত কম খাব খালেও খুব কম খাব বেলি মাৰ যোৱাৰ পিছত পাব থেংক ইউ ছ' মাছ বৰষা বা আমাক এইখিনি সময় দিয়াৰ বাবে থেংক ইউ ছ' মাছ